Hello everyone, welcome back to MSD Production. বহুত দিন ভিডিঅ' দিব পৰা নাই তাৰ কাৰণে মই দুখিত। আপোনালোকৰ ভিডিঅ' কিন্তু মই চাই আছোঁ দেই। আজি মই ভিডিঅ'টো লৈ আহিছোঁ এটা মিনি ব্লগ হিচাপে। আবেলি চাহকাপ কেনেকৈনো খাওঁ, আজি চবেই ইমান ধুনীয়া ধুনীয়া ভিডিঅ' দিয়েই থাকে। আজি মই ভাবিলোঁ বহুত দিন যেতিয়া ভিডিঅ' দিয়াই নাই, যেতিয়া আজি মই অকণমান ক্ষীৰ বনাইছিলোঁ সেইকাৰণে অকণমান মোৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো চাই কিন্তু একদম নাহাঁহিব দেই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক, এটা ধুনীয়া কমেণ্ট, আৰু যদি মোৰ চেনেলটোত আপুনি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব কিন্তু। গতিকে যাওঁ ভিডিঅ'টোৰ মাজতে। গেছটো জ্বলাই মই সৰু টৌ এটা পাতি লৈছিলোঁ, যিহেতু টৌত ক্ষীৰ খাবলৈ বহুত টেষ্টি হয়, সকলোৱে জানে। তাতে মই গৰু গাখীৰখিনি গৰম হ'বলৈ দিছিলোঁ, যিহেতু মই ফ্ৰিজত গাখীৰখিনি ৰাখি থৈছিলোঁ। এতিয়া মই গাখীৰখিনি দি পেলাই মই ধুনীয়াকৈ লৰাই আছিলোঁ। একদম লক্ষ্য ৰাখোঁ যাতে গাখীৰখিনি লাগি নাযায়। লাগি গ'লে ইমান কষ্টৰে বা ইমান আশাৰে বনোৱা ক্ষীৰকণ মই বেয়া হ'বলৈ দিব নোৱাৰোঁ। মানে এবাৰ বেয়া হৈ পেলাই বহুত বেয়াকৈ গালি খাই থৈছোঁ। এয়া মই তাৰ কাৰণে ব্যৱহাৰ কৰিছিলোঁ চকোৱা চাউল, যিহেতু ঘৰতে খেতি আছে। জহা, বৰা, চকোৱা সকলো চাউল আমাৰ ঘৰত উপলব্ধ। তাৰ বাবে মই ব্যৱহাৰ কৰিছিলোঁ এটা কপু, যিহেতু 4টা টেবলেট থাকে, মই কিন্তু এটা দিছিলোঁ, যিহেতু গোন্ধটো একেবাৰে বেয়া পাওঁ। সেইখিনি লাহে লাহে গৰম হৈ আহিছিল আৰু তাতে মই চাউলখিনি ধুনীয়াকৈ দি দিছিলোঁ। চাউলখিনি কিন্তু মই অকণমান তিয়াই থৈছিলোঁ দেই, কোমলাই থৈছিলোঁ। যিহেতু চকোৱা চাউল সিজিলে অকণমান টাইম লাগে, আৰু মই দিয়াৰ লগে লগে হেতাখন ধুনীয়াকৈ লৰাই দিছোঁ। ফ্লেমটো কিন্তু মিডিয়ামত ৰাখিছিলোঁ। তাত মই একো বস্তু ব্যৱহাৰ কৰা নাছিলোঁ, জাষ্ট মই অকণমান 1 চামুচ বাটাৰ দিছিলোঁ আৰু 1 কাপ চেনি দিছিলোঁ। বাটাৰখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে আৰু উতল আহি গৈছে। যিহেতু গাখীৰ কমি আহিছিলে সেইকাৰণে মই তাত আৰু অকণমান গৰু গাখীৰ দি দিছিলোঁ। যিহেতু ক্ষীৰ হিচাপে বনাইছিলোঁ, ক্ষীৰটো অকণমান পনীয়া হ'লে খাই বেছি ভাল লাগে আৰু দেখিবলৈও বহুত ধুনীয়া হয়। এতিয়া মই লৰায়ে আছোঁ, লাগি যাব বুলি বহুত ভয় খাই থৈছোঁ এবাৰ, আৰু ইয়াত মই দেখিছেনে এবাৰ গৰু গাখীৰ আৰু অকণমান দি দিছোঁ। অলমষ্ট মোৰ ইয়াত ক্ষীৰ হৈ গৈছে। এয়া মই ধুনীয়াকৈ চাহৰ লগত খাবলৈ ছাৰ্ভ কৰিব পৰা হৈ গৈছোঁ। এয়া মই দেখাইছোঁ আপোনালোকক, চাওকচোন মই কাঁহৰ বাতিটোত ধুনীয়াকৈ এয়া তেওঁ খাবৰ কাৰণে উলিয়াইছিলোঁ প্ৰথমে। এখন মই ফটো ৰাখি থৈছিলোঁ, দেখিছেনে? দেখিলে খাওঁ খাওঁ গাখীৰ চাহ কাপৰ সৈতে। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ৰ সৈতে। গতিকে আজিলৈ বাই বাই।